Hey everyone, সকলোকে পুনৰবাৰ মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি মই পাতত দিয়া কলপিঠা বনাবলৈ গৈ আছোঁ। কেনেকৈ বনাইছোঁ ভিডিঅ'টো শেষলৈ চাই থাকক। প্ৰথমে মই লৈছোঁ চাউলৰ গুড়ি। মই ভাত খোৱা চাউলৰ গুড়িয়ে লৈছোঁ আৰু মই কল লৈছোঁ। কলখিনি ধুনীয়াকৈ মিহি কৰি লৈছোঁ। এতিয়া চাউলৰ গুড়িখিনিত মই অলপমান নিমখ দি দিছোঁ আৰু চাউলৰ গুড়িখিনিত মই মিহি কৰি লোৱা কলখিনি দি দিছোঁ। এতিয়া গোটেইখিনি মই মিক্স কৰি ল'ম। ইয়াত অলপকৈ পানী দি যাম মই। আপোনালোকে যদিহে মিঠা অলপ বেছি খায় তেনেহ'লে আপোনালোকে ইয়াত চেনিও ব্যৱহাৰ কৰিব পাৰে। মোৰ মিক্স কৰা হৈ গ'ল। এতিয়া মই কলপাত এখন ভালকৈ ধুই লৈ মুচি লৈছোঁ আৰু ইয়াৰ মাজৰ অংশখিনিত যিখিনি মোৰ বেটাৰ আছিল চাউলৰ গুড়ি আৰু কলৰ সেইখিনি মই দি কলপাতখন এনেকৈ ভাঁজ লগাই দিছোঁ। এনেকৈ মই গোটেইখিনি কৰি লৈছোঁ। এইখিনি কৰি লোৱাৰ পিছত মই এখন তাৱা লৈছোঁ। তাৱাখন গৰম হোৱাৰ পিছত ইয়াতে মই কলৰ পিঠাটো বহাই দিছোঁ। 4-5 ছেকেণ্ডৰ পিছত মই কলৰ পিঠাটো ওলোটাই দিছোঁ। এনেকৈ ওলোটাই মই 5 মিনিটমান ওলোটাই এনেকৈ পিঠাটো সিজিবলৈ দিছোঁ। মোৰ জুইটো মিডিয়ামত আছে। এনেকৈ মই গোটেইকেইখন পিঠাই বনাই লৈছোঁ। একেবাৰে সহজ হয় পিঠাটো বনাবলৈ আৰু খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে ঘৰতে বনাই খাব পাৰে। ধুনীয়াকৈ সিজি গৈছে আমাৰ পিঠাটো। এনেকৈ অলপ টিপিও দিছোঁ মাজৰ ফালে। এনেকৈ গোটেইকেইখন পিঠা মোৰ বনোৱা হৈ গ'ল। আৰু এতিয়া মই কলপাতৰ পৰা পিঠাকেইটা ওলাই ল'ম। দেখিবলৈও বহুত ধুনীয়া হৈছে। ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে আগলৈ ভিডিঅ'সমূহ পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে থেংক ইউ।